এই 100 দিনৰ ভিতৰত তেখেতে বেয়াও কাম কৰিছে। কৰোনাৰ মাজত সংস্থাপন নকৰাকৈ উচ্ছেদ কৰিছিল। যি সময়ত কৰোনা মহামাৰী লকডাউন চলি আছে সেই সময়ত বিশেষ সংস্থাপন বেলেগ এটা ব্যৱস্থা নকৰি ভাৰতীয় নাগৰিকসকলক মুকলি আকাশৰ তললৈ ঠেলি দিছিল। উচ্ছেদিত পৰিয়ালক তেখেতৰ বৈধ নথি পত্ৰ থকা স্বত্তেও তেখেতক স্থান এটা ঠাই তেখেতক উচ্ছেদ কৰা হৈছিল। সেই উচ্ছেদৰ ভিত্তিত আমি হঠকাৰী সিদ্ধান্ত ল'ব লগা নাছিল, কিন্তু এইটো এটা 100 দিনৰ ভিতৰতে সেই সিদ্ধান্ত লৈছিল। সুৰক্ষা নামত গো সুৰক্ষা আইন যিটো আনিলে সেই আইনত আমি বিৰোধিতা কৰিব খুজিছোঁ। কাৰণ এই আইনে যিসকল কৃষিজীৱী আছে সেই কৃষিজীৱীসকলক যিসকলে গো পালন কৰি আছে সেই গো পালনৰ সকলৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব। তেখেতে এই গো পালন কৰি নিজৰ জীৱন নিজে উপাৰ্জন কৰাৰ এটা সক্ষম বুলি ভাবি আছে, নিজে উপাৰ্জন কৰাৰ এটা আৰ্হি হিচাপে ভাবি লৈছে। কিন্তু এই আইনটো যেতিয়া আনিব লগা হ'ল তেতিয়া গৌৰক্ষা যিসকল পৰিয়াল আছে তেখেতসকলৰ কাৰণে খুবেই এটা কষ্টকৰ হ'ব, উদযাপন কৰাত অসুবিধাৰ সন্মুখীন হ'ব। মন্দিৰ সত্ৰ নামঘৰ আদি পৰামৰ্শ দিছে, কিন্তু এইটো এটা মোৰ বোধেৰে এইটো এটা 100 দিনৰ যি ভাল কাম এইটো এটা মই ক'ব খুজিছোঁ, এটা এনেকুৱা সিদ্ধান্ত লোৱাটো আচলতে ঠিক হোৱা নাই। তাৰপিছত হিন্দু মুছলমানৰ ভাগ কৰা ৰাজনীতি এইটো এটা বেয়া কাম বুলি 100 দিনৰ ভিতৰত ক'ব খুজিছোঁ। তাৰপিছত এটা কথা আছে, খিলঞ্জীয়া আৰু বংগমূলীয়া যিবিলাক মুছলমান আছে, খিলঞ্জীয়া আৰু বংগমূলীয়া মুছলমানসকলক দুভাগ কৰাৰ এটা পক্ষ যি লোৱা হৈছিল সেই পক্ষ সন্দৰ্ভত আমি আলোচনা কৰাৰ পক্ষ এতিয়ালৈকে মিল নহ'ল। সেইটো এটা ধৰ্ম শিক্ষা নিদিয়াৰ বাবে মাদ্ৰাছাবোৰ বন্ধ কৰি দিয়াৰ কাৰণে এটা আমি ভাল কাম বুলি ক'ব খোজা নাই। হিন্দু মুছলমানৰ মাজত ভাগ ৰাজনীতি কৰাৰ চেষ্টা কৰা হৈছে, কিন্তু আমি এইটো ক'ব খুজিছোঁ যে 100 দিনৰ চৰকাৰৰ আচলতে এইবিলাক বেয়া কাম। তাৰপিছত তেখেতসকলে কিছুমান ভাল কামো কৰিছে, কিন্তু মই ক'ব খুজিছোঁ অনাগত দিনত আপোনালোকে সৰ্বধৰ্ম সকলো ধৰ্ম জাতি জনগোষ্ঠীৰ মাজত একত্ৰিত হৈ শংকৰ আজানৰ দেশত সকলো জাতিক অগ্ৰাধিকাৰ দি সবকা সাথ সবকা বিকাশ আপোনালোকে এই শ্লোগানেৰে আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ।